শতাধিক লোকৰ হোৱা দোৱা। হঠাৎ ভাঙি পেলোৱা হ'ল ঘৰ। নাজিৰাৰ গেলেকীত শুকুৰবাৰে এক বৃহৎ উচ্ছেদ চলালে ONGC কৰ্তৃপক্ষই। জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত উচ্ছেদ কৰা হ'ল 20টা পৰিয়ালক। পূৰ্বে জাননী জাৰি নকৰাকৈ আৰু অস্থায়ী শিবিৰৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগীসকলে। আজি ঘটনাটো যিটোভাৱে তেওঁলোকে হঠাৎ আক্ৰমণ কৰিলে, জেচিপি লৈ আহিলে, প্ৰশাসন লৈ আহিলে, কিন্তু ইয়াৰ আগজাননী লিখিতভাৱে আমাৰ হাতত দিয়াই নাই। আমাৰ যোনবিলাকৰ মানে নামত আহিছে নটিচ আহিছে, কিন্তু যে উচ্ছেদ হ'ব লাগিব 16 তাৰিখে এনেকুৱা কোনো কথাৰ নটিচ নাই। আমাৰ আজু ককাহঁতৰ দিনৰ পৰা কমেও 45-40 বছৰৰ পৰা ইয়াত আছে। তেওঁলোকে কোনোদিন কি ছাৰ্ভে কৰা নাছিল যে মানুহসোপা আছে। উল্লেখ্য যে প্ৰায় 50 বছৰ ধৰি পৰিয়ালকেইটা সেই স্থানত বসবাস কৰি আছিল। লগতে বহুকেইটা পৰিয়ালৰ আছিল মাটিৰ পট্টা আৰু নিয়মীয়াকৈ দি আহিছিল খাজানাও। এতিয়া ক'ত যাব, কেনেকৈ থাকিব? সিহঁতৰ গৃহবিলাক ভাঙি দিছে। সিহঁতৰ মানুহবোৰ ইমান হাৰাশাস্তি হৈছে। এদিন হাজিৰা কৰি খোৱা মানুহ, এদিন হাজিৰা নকৰিলে সিহঁতে খাবলৈ নাই, হ'ব কোনো দিনেই কোৱা নাই। আৰু এনেকুৱা আজি আহি পূৰা উচ্ছেদ অভিযান চলাই দিছে। প্ৰথমে ক'লে তেওঁলোকে আমি প্ৰথম ডোখৰ মুকলি কৰিম। আমাৰ চাৰ্কল অফিচাৰ আছিলে, তেওঁ কৈছিলে লগালগ জেচিপি কৰিছে। তাৰপিছত মানুহবিলাকে মাতিছে যে আপোনালোকেতো আমাক সময় দিয়া নাই, কেনেকৈ আমাক ঘৰ কৰিব, আমি ক'ত যাম, কেনেকৈ থাকিম। ইয়াত কৈছে যে আমাক সময় লাগে, কেইদিনমানৰ সময় দিয়ক। তাৰপিছত 2-3 ঘৰক এৰিছে, বাকী চব ভাঙি নষ্ট কৰি দিছে। 40 বছৰ ওপৰৰ পৰা আমি আছোঁ, আজিলৈকে ইমান ৰিগ আহিলে, ছাইড আহিলে, আমাক আজিলৈকে একো কোৱা নাই, নটিচো ভালকৈ দিয়া নাই। ইমানবাৰ অফিচত গ'লো একো ৰেছপন্স নাই। আহি মাটি ভাগটো আমাক দেখাই দিম বুলি দেখায়ো নিদিলে। আজি আহিছে, আজি ডাকি দিছে, আজিয়ে ভাঙিছে। ঘটনাটো আমিতো মাটি পৱন আগৰৱালাৰ পৰা কিনিছিলোঁ। আমি এই মাটিটোৰ পাটাও আছে, জমাবন্দীও আছে আৰু খাজনাও ভৰি আছোঁ। ব্যুৰ' ৰিপৰ্ট, দি আছাম টুডে 24।